গুড মৰ্ণিং সকলোলৈ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ভিডিঅ' লৈ আহিছোঁ আৰু আজি পুৱাই যাবলৈ লৈছোঁ আমি ৯৪তম বাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। আৰু এতিয়া মই গা পা ধুই কৰি ওলাই আপোনালোকক জীৱন পৰা দেখাই আছোঁ, চাই যাওক ভিডিঅ'টো। গা পা ধুই কৰি এতিয়া ওলাই ল'লোঁ আৰু বেছি দেৰি নকওঁ, যাব লাগে সোনকালে। আৰু ৰাস্তাত যিমান পাৰোঁ দেখাই যাব চেষ্টা কৰিম আৰু। তো দেখিছে এয়া গৰম পানী ওলাইছোঁ এতিয়া বৰ্তমান। অলপ ৰখি লৈছোঁ ইয়াত। প্ৰথমবাৰৰ বাবে মই শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন চাবলৈ যাব লৈছোঁ আৰু যিমান পাৰোঁ আপোনালোককো দেখাব চেষ্টা কৰিম। গাড়ী চলাই ভিডিঅ' কৰিবলৈ বেয়া বাবে একেবাৰে আপোনালোকক তাতহে গৈ দেখাম কি হয়। তো ভিডিঅ'টো চাই যাব বুলি আশা কৰিলোঁ। তো দেখিছে একদম গাড়ী ভিৰ, ৰখি আমনি লাগি গৈছে। একদম 1 ঘণ্টামান ৰখি আছোঁ আৰু লাইন দেখিছে একদম তালৈকে লাইন। কিমান দেৰি লাগিব আৰু। বহুত দেৰি ঘূৰাৰ পিছত এতিয়া পাৰ্কিংটো পাই গ'লোঁ। তো এয়াই আজি আহি বহুত দিনৰ পৰা আহি ফাৰ্ষ্ট টাইম দেখিছোঁ। আজি প্ৰথমবাৰৰ বাবে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। যথেষ্ট মানুহ, মানে ভাবিব নোৱাৰা ধৰণে মানুহ হৈছে ইয়াত। মইতো প্ৰথমবাৰৰ বাবে আহি আচৰিত খাই গৈছোঁ, ইমান মানুহ, বাপৰে বাপ। তো চাই যাওক। আমাৰ লগত আহিছিলে 3খন গাড়ী, কিন্তু এতিয়া জামত কোনফালে গ'ল, ক'ত কোনে পাৰ্কিং কৰিলে কোনো গম নাপায়। সকলো আমি অকলীয়া হৈ গ'লোঁ। লগ পাম নে নাপাম সেইটো নাজানো। অধিৱেশনৰ মাছ মজিয়াতে দেখিছে কি ধৰণে ইয়াত ধুনীয়াকৈ এটা পুখুৰী সজাই তুলিছে, ধুনীয়া লাগিছে। নাজিৰা শিৱসাগৰ অকলে ঘূৰি আছোঁ। স্কুল ক'ত গ'ল ক'ব নোৱাৰি। এতিয়া মই অকলে ঘূৰি আছোঁ, বিচাৰি আছোঁ লগৰকেইটা। বহুত দেৰি হৈ গ'ল বিচাৰি থকা। ইয়াত যদি আপুনি লগত নাথাকে বা লগ কৰিম বুলি ফোন কৰিম বুলি ভাবে, তেতিয়া ফোনো নাপায়। ইয়াত নেটৱৰ্কৰ প্ৰব্লেম হয়। ইয়াত ফোন কৰিলেও মানে ফোন নালাগে। তো সেইকাৰণে মই অকলে এতিয়া ঘূৰি আছোঁ। লগ পাম নে নাপায় বাৰু ক'ব নোৱাৰি। তো মই হেৰাই গৈছিলোঁ, এতিয়া আকৌ আহি গ'ল। এইয়া শিৱাজী আৰু পেটুৱা লগ পাই গ'লোঁ গাইছ। লগ পাই গ'লোঁ আমাৰ দুটাক। পূৰা হেৰাই গৈছিলে আমি, একদম বিচাৰি এতিয়া। বাপৰে বাপ, মানুহ যথেষ্ট ভিৰ দেখিছে। সেইটো কি ল'লি চাওক, এইটো আমাৰ শিৱাজীয়ে কি লৈছে চাওক, গাৰ্লফ্ৰেণ্ডৰ কাৰণে লৈছে, ভেলেণ্টাইন ডে। গাড়ী চাবিত লগাব লৈছে। এতিয়া লগৰকেইটা লগ পাই লৈছে, চিন্তা নাই আৰু ধুনীয়াকৈ এতিয়া ঘূৰোঁ অলপমান, চাওঁ কি ওলাইছে বজাৰত। বলক গাইছ, আহি এইটো এটা চোলা ল'লোঁ। দাদাম নকবি।
বহুত মানুহ আছে ইয়াত দেখিছে, লাখ লাখ মানুহ আছে গাইজ। আপোনাৰ যে 1 মিনিটৰ কাৰণে আপোনাৰ হাৰ্ট এৰি দিয়ে একেবাৰে হেৰাই যায়। দেখিছে আমি দুজন সন্মুখত থকা জনধন অনুসন্ধান কক্ষত বিচাৰি ৰৈ আছে। আমি অভিনৱ বৰুৱাক আমাৰ জনধন অনুসন্ধান কক্ষলৈ আহিবলৈ আমি অনুৰোধ জনোৱা হৈছে। কৃষ্ণ পুৰা নেটৱৰ্ক একোডাল নাপায় দাদা গাইজ। কৃষ্ণ কেন্দ্ৰীয় দেৰি নকৰি আকৌ আমি পাৰ্কিংলৈ আহিলোঁ, য'ত গাড়ী থৈলোঁ। আমি সোনকালে ওলাই দিওঁ আৰু ইয়াত বহুত ভিৰ দেখিবলৈ পোৱা গৈছে। আমাৰ পিছত ওলাওঁতে আমাৰ বহুত দেৰি হৈ যাব পাৰে, সেইকাৰণে আমি ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। এতিয়া আহি মই ঘৰ পালোহি। এতিয়া বাজিল প্ৰায় 9টামান বাজিলে। 9টামান বজাত আহি ঘৰ পালোহি। বহুত ভিৰ তাত আৰু বহুত জাম। তো সেইকাৰণে যিমান ভিডিঅ'টো দেখাম ভাবিছিলোঁ সিমান দেখাব নোৱাৰিলোঁ চাগে। আৰু যিখিনি দেখালোঁ সেয়া চাই চাগে কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱা আশাৰে আজিলৈ বাই, ধন্যবাদ।